নিউ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি পেহীহঁতৰ ঘৰত কি কি আছে চাওঁ। আম খাব নেকি গাইছ? আম বলক আৰু কি কি আছে দেখো। খাব নেকি গাইছ? আহিব খাব। কঁঠালেও কিবা ব্ৰাছ ট্ৰাছ কৰে, সেইকাৰণে এইটো থৈ দিছোঁ। গাইছ এইবোৰ ভেন্দি হয়, ভেন্দি। মোক গিলা দেখা নাই গাইছ। ইফালে পেহীও বটলি আছে, আৰু ইফালে বমাই বটলি আছে, আৰু এইটো পেহতাই কি বটলি আছা? শাক, জিকা হয় গাইছ। আৰু আপোনালোকে যদি এইগিলা লাগে, জিকা তিয়হ আছে, গাইছ। আপোনালোক যদি কিবা লাগে পেহীটো যাব তেজপুৰত, তেজপুৰত ডাঠা গাইছে। মই ইফালে যাব পৰা নাই গাইছ, ইফালে বহুত মানে দিগদাৰ, পকা চকা আহি গেলি আৰু। এইয়া খাই যদি আহিব, বিনা ফ্ৰীতে দিব, মোৰ কথা ক'লে হ'ব। অফাৰ দি আছে। আহিলো চাওক গাইছ, লাগে যদি বিনা ফ্ৰীতে। খাব নেকি ডাঠা? আমি এতিয়া যাম ফাৰ্ম চাবলৈ। ইয়াতে মানে গৰু থাকে ইয়াতে। এইগিলা গোবৰ হৈ আছে, গোবৰ। ইফালে ফাৰ্ম হয়, এইটো মুৰ্গী আছে, মুৰ্গী ব্ৰইলাৰ মুৰ্গী। খাই যদি আহিব ইয়াতে খাব কাৰণে। মই এতিয়া খেতি পথাৰত আহি পালো। এইবোৰ গৰু ছাগলী আছে। গাইছ যুঁজা যুঁজি হৈ আছে গাইছ, ইয়াতে গৰুৰ লাগালাগি হৈ আছে।